নমস্কাৰ বন্ধু বান্ধৱীসকল ডিজিটেল কুপন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, নতুন ৰেচন কাৰ্ডৰ বাবে অনলাইন এপ্লাই কেনেকৈ কৰিব নিজৰ মোবাইলৰ সহায়ত গোটেই প্ৰচেছটো আপোনালোকক দেখাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত চাৰ্চ কৰিব nfsa.gov.in। ঠিক আপোনালোকে এই ছিষ্টেমত আপোনালোকে টাইপ কৰিব। টাইপ কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণে দেখিবলৈ পাব। ইয়াতে আপোনালোকৰ মোবাইলটো ডেস্কটপ ছাইড কৰি ল'ব। প্ৰথমতে আপোনালোকে চাইন ইন আৰু ৰেজিষ্টাৰ্ট কৰিব লাগিব। আপোনালোকে চাইন ইনত ক্লিক কৰক। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাইছে এটা দেখাই আছে পাব্লিক লগইন, এটা অফিচিয়েল লগইন। আপোনালোকে পাব্লিক লগইনত আপোনালোকে ক্লিক কৰক। পাব্লিক লগইনত ক্লিক কৰাৰ লগে লগে ইয়াতে এনেকুৱা ধৰণৰ এটা পেজ খোল খাই যাব। যিহেতু আপোনালোকে নতুনকৈ কৰিব, আপোনালোকে প্ৰথমতে নিউ ইউজাৰৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰক। নিউ ইউজাৰত ক্লিক কৰাৰ লগে লগে আপোনালোকে ৰেজিষ্টাৰ নিউ ইউজাৰ আপোনালোকে এই ফৰ্মখন ফিলআপ কৰিব লাগিব। প্ৰথমতে আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। এই ফৰ্মখন গোটেইখিনি আপোনালোকৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, লগইন আই ডি, পাছপোৰ্ট, কনফাৰ্ম পাছপোৰ্ট, আপোনালোকে এইখিনি ছেম টু ছেম আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মিলাকৈ আপোনালোকে এইটো ভৰাই ল'ব। ডিষ্ট্ৰিক্ট, ষ্টেট, থানা, ভিলেজ, টাউন যি হয় আপোনালোকে সেইমতে আপোনালোকৰ ডিটেইলটো ভৰাই ল'ব। দেখুৱাইছে এইকেইটা গোটেইকেইটা ভৰোৱা হোৱাৰ পিছত আপোনালোকে ইয়াতে ৰিমাৰ্কত কিবা লিখিব পাৰে। ইয়াতে টিক লগাব। গোটেইকেইটা টিক লগাই আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। লগইন আই ডি আৰু পাছপৰ্টটো কি ধৰণে বনায় মই আপোনালোকক অলপ থুলমূলকৈ দেখাই দিছোঁ। আপোনালোকে দেখিব পাইছে স্ক্ৰীণত লগইন আই ডিটো কি ধৰণে বনাইছোঁ আৰু পাছপৰ্টটো কি ধৰণে বনাইছোঁ। ঠিক আপোনালোকে তেনেকৈ আপোনালোকে লগইন আই ডি আৰু পাছপৰ্ট বনাই ল'ব। ৰেজিষ্টাৰ প্ৰচেছটো কমপ্লিট হোৱাৰ পাছত ইয়াতে আপোনালোকে লগইন আই ডি আৰু পাছপৰ্ট আৰু কেপচাটো ছেম টু ছেম বহাব। তাৰপাছত আপোনালোকে চাইন ইন অপশ্যনটোত ক্লিক কৰি দিব। চাইন ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকক এই পেজটোলৈকে লৈ আহিব। ইয়াতে আপোনালোকে একো দেখিবলৈ পোৱা নাই বৰ্তমান। ইয়াতে আপোনালোকৰ নামটো শ্ব' কৰিব। ছাইডত আপোনালোকৰ নামটো ইয়াতে দেখা পাই থাকিব ছাইডত। আৰু এতিয়া আপোনালোকে ইয়াত কি কৰিব, ইয়াত চাওক কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটি, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। ঠিক আছে, কমন ৰেজিষ্ট্ৰেশ্যন ফেচিলিটিত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে কেইবাটাও অপশ্যন দেখিবলৈ পাব। আপোনালোকে যিহেতু নতুনকৈ কৰিব নিউ ৰেজিষ্ট্ৰেশ্যন, আপোনালোকে এই নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোতে ক্লিক কৰিব। নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰিব আহিব। আপোনালোকে আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি ল'ব। নেক্সট আপোনালোকে ছাবমিট অপশ্যনটোত ক্লিক কৰিব। ছাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে কিছুমান জেনেৰেল ডিটেইল ভৰাব লাগিব। এড্ৰেছ ডিটেইল, এডিশ্যনেল ইনফৰমেশ্যন, RC মেম্বাৰ, এইবিলাকত আপোনালোকে মেম্বাৰ এড কৰিব পাৰে। তাৰপিছত এনেকৈ কৈ বহুতকেইটা আপোনালোকে ভৰাব লাগিব। ভৰোৱা হোৱাৰ পিছত আপোনালোকে ফিনিছ অপশ্যনটোত ক্লিক কৰি ফৰ্মখন ছাবমিট কৰিব। ইয়াতে চাওক প্ৰথমতে আপোনালোকে কি ভৰাব, ষ্টেটটো থাকিবই আপোনালোকে চিলেক্ট কৰাৰ মতে। তাৰপিছত আপোনালোকে কি কাৰ্ডৰ কাৰণে এপ্লাই কৰিব সেইটো আপোনালোকে দিব। অন্তোদয়া, অন্ন যোজনা, NFSA, আপোনালোকে যি কাৰণে এপ্লাই কৰে, যিখন কাৰ্ডৰ কাৰণে এপ্লাই কৰে সেই কাৰ্ডখন আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত এইটো আপোনালোকে ৰেচন কাৰ্ডে থাকিবলৈ দিব। ইয়াতে ফটো একপি আপোনালোকে আপলোড কৰিব। 20 KB তলত হ'ব লাগিব ফটোখন। তাৰপিছত আপোনালোকে ইয়াতে প্ৰথমতে আপোনালোকে আপোনালোকৰ নামটো দিব। আধাৰ কাৰ্ডত যেনেকৈ আছে তেনেকৈ ছেম টু ছেম এইটো ইংলিছত লিখিব। তলৰটো আপোনালোকে আছামিজ লেংগুৱেজত লিখিব, ছেম আপোনাৰ নামটোৱে। তাৰপিছত আপোনালোকে ইয়াতে জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল, ডেট অফ বাৰ্থটো বহাই দিব। নেক্সট আপোনালোকে মাদাৰ নেমটো দিব। মাদাৰ নেমটো আধাৰ কাৰ্ডত যেনেকৈ আছে অৰিজিনেল ইংলিছত লিখিব ফাৰ্ষ্ট অপশ্যনটোত। নেক্সটটোত আপোনালোকে আছামিছত লিখিব মাদাৰ নেম। ফাদাৰ নেমটো ঠিক তেনেকৈ প্ৰথমতে ইংলিছত লিখি ল'ব ফাদাৰ নেমটো, তাৰপিছত আপোনালোকে আছামিজ লেংগুৱেজত লিখি দিব। নেক্সট আপোনালোকে মেৰিড আনমেৰিড কি হয় আপোনালোকে সেইমতে আপোনালোকে এই অপশ্যনটোত বহাই দিব। আপোনালোকে এইটো নেশ্যনেলিটিটো ইণ্ডিয়ানে থাকিব দিব। মোবাইল নাম্বাৰ দি দিব, যদি ক'ৰবাত দিব বিচাৰে মোবাইল নাম্বাৰ এটা দি দিব। ইমেইল থাকিলে ইমেইলটো দি দিব। নেক্সট আপোনালোকে ভোটাৰ আইডিৰ
ভোটাৰ আইডি নাম্বাৰটো দি দিব আৰু আপোনালোকে এইটো চেঞ্চাছৰ শ্লিপ এখন 2021-22ত যিটো চেঞ্চাছ হৈছিলে তাৰ নাম্বাৰটো নিদিলেও কথা নাই, এইবিলাকৰ প্ৰয়োজন নাই। যিকেইটা বস্তু ষ্টাৰ মাৰ্ক দিয়া আছে সেই বস্তুকেইটা আপোনালোকে ভৰাব লাগিব। আপোনালোকে এইকেইটা টিক মাৰিলে দিব লাগিব, যদি আপোনালোকে টিক মাৰে তেতিয়াহ'লে বঢ়াব লাগিব, আৰু যদি আপোনালোকে টিক নামাৰে তেতিয়াহ'লে এই অপশ্যনটো নিদিলেও কথা নাই। ইয়াতে আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰটো দি দিব বহাই, কি কৰে সেইটো দি দিব। আপোনালোকে এগ্ৰিকালচাৰ, লেবাৰ, বাৰ্বাৰ কি হয় আপোনালোকে সেইমতে আপোনালোকৰটো চিলেক্ট কৰি দি দিব। এনুৱেল ইনকামটো দি দিব, ইয়াতে এনুৱেল ইনকামটো কিমান হয় আপোনালোকৰ দি দিব। ইয়াতে চাওক অল RC নাম্বাৰ এইবিলাক নালাগে, এইবিলাক BPL নাম্বাৰ এনি ইফ এনি এইবিলাক কিবা কিবি এইবিলাক প্ৰয়োজন নাই। গোটেইখিনি ভৰাই কমপ্লিট হোৱাৰ পিছত আপোনালোকে ইয়াতে ছেভ টু কণ্টিনিউ, আপোনালোকে এই ছাইডত দেখিব পাইছে ছেভ টু কণ্টিনিউ, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব গোটেইখিনি ভৰাই কমপ্লিট হোৱাৰ পাছত। ঠিক আছে, আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব। জেনেৰেল ডিটেইলখিনি ভৰাই কমপ্লিট হোৱাৰ পাছত আপোনালোকে ইয়াতে চাওক জেনেৰেল ডিটেইলটো আপোনালোকে দেখি পাব গ্ৰীণ হৈ যাব। এতিয়া ভৰাব লাগিব আপোনালোকে এড্ৰেছ ডিটেইল। ইয়াতে ভৰাব লাগিব প্ৰেজেণ্ট এড্ৰেছ, ষ্টেট, ডিষ্ট্ৰিক্ট, প্লেচ গোটেইখিনি আপোনালোকে ভৰাব লাগিব। ইয়াতে পিনক'ড এটা চাওক সুন্দৰকৈ ভৰাব। ভৰাই কৰি আপোনালোকে নেক্সট আপোনালোকে কি কৰিব, এই ছেভ টু কণ্টিনিউ আপোনালোকে আকৌ ছেভ টু কণ্টিনিউত ক্লিক কৰিব লাগিব। ইয়াতে চাওক এড্ৰেছ ডিটেইলছটো কমপ্লিট ভৰাই হোৱাৰ পাছত এয়া চাওক গ্ৰীণ হৈ গৈছে, এইটো গ্ৰীণ হৈ গৈছে। নেক্সট আপোনালোকে ভৰাব লাগিব এডিশ্যনেল ইনফৰমেশ্যন। ইয়াতে আপোনালোকে বিশেষ একো নাই, কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে চিলেক্ট কৰিব। আপোনালোকে OBC হয় নে জেনেৰেল নে আদাৰ্ছ যি হয় আপোনালোকৰ কাষ্টখন আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াতে আপোনালোকে হাউচ টাইপটো চিলেক্ট কৰিব লাগিব, আপোনালোকৰ কেনেকুৱা ধৰণৰ ঘৰ আছে সেইমতে আপোনালোকে চিলেক্ট কৰি ল'ব। নেক্সট আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে আপলোড কৰিব লাগিব। ইয়াত তলৰ আপোনালোকে চাওক গেছ কানেকশ্যন ডিটেইল এইবিলাক নালাগে ভৰাব। আপোনালোকে কাষ্ট চাৰ্টিফিকেটটো আপলোড কৰাৰ পাছত আপোনালোকে লাষ্টত একেবাৰে ছেভ টু কণ্টিনিউ আপোনালোকে ক্লিক কৰি দিব। ঠিক আছে, এডিশ্যনেল ইনফৰমেশ্যনটো আপোনালোকে ফিল আপ কৰাৰ পাছত আপোনালোকে RC মেম্বাৰ আপোনালোকে ইয়াতে চাওক RC মেম্বাৰত কি দিয়া আছে চাই লওক তলত। আপোনালোকে যদি কোনোবা ফেমিলি এড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এড মেম্বাৰত গৈ আপোনালোকক এড কৰিব, তেখেতক আপোনাৰ ৰেচন কাৰ্ডৰ আণ্ডাৰত এড কৰি ল'ব পাৰে। ঠিক আছে, ইয়াতে আপোনালোকে একো কৰিব নালাগে, ছেভ টু কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। নেক্সট আপোনালোকৰ আহিব RC ইনক্ল'জাৰ। ইয়াতে আপোনালোকে যিকোনো এখন আইডেণ্টি প্ৰুফ আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ হওক, পেন কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড যিকোনো এখন আপোনালোকে ইয়াতে ডকুমেণ্ট আপলোড দিব লাগিব। তাৰপাছত আপোনালোকে ইয়াতে এড্ৰেছ প্ৰুফ হিচাপত আপোনালোকে এখন ডকুমেণ্ট আপলোড কৰিব লাগিব। আপোনাৰ ভোটাৰ ID দিব পাৰে, চাওক ভোটাৰ ID আছে, আপোনালোকে ভোটাৰ ID চিলেক্ট কৰি ল'ব। নেক্সট আপোনালোকে গোটেইখিনি ইয়াতে চাওক ডকুমেণ্ট নাম্বাৰ ভৰাব লাগিব। ড্ৰাইভিং লাইচেঞ্চ দিলে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ নাম্বাৰটো ইয়াতে ভৰাব লাগিব। নেক্সট ভোটাৰ ID নাম্বাৰ আপোনাৰ ইয়াতে ভোটাৰ ID নাম্বাৰটো বহাই দিব। কেতিয়া ইছ্যু হৈছিলে ইছ্যু ডেটটো দি দিব, ইয়াতো ছেম টু ছেম ইছ্যু ডেটটো দি দিব, আৰু আপোনালোকে সেইমতে ইয়াতে ব্ৰাউজ কৰি আপোনালোকে ফটোকেইটা আপলোড দি দিব। গোটেইখিনি আপলোড হোৱাৰ পিছত আপোনালোকে ইয়াতে ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। এছৰ ক্ৰাইটেৰিয়াটো আপোনালোকে এইটো ছেভ মাৰি দিব, ছেভ অপশ্যনটোত ক্লিক কৰিব। নেক্সট আপোনালোকে নট এভেইলেবল কৰি টিক লগাই আপোনালোকে ছেভ মাৰি দিব, ছেভ অপশ্যনটোত ক্লিক কৰি দিব। ইয়াতে ভালকৈ এবাৰ চেক কৰি ল'ব আপোনালোকৰ গোটেইখিনি ঠিকে আছে নে নাই। যদি ঠিকে আছে তেতিয়াহ'লে আপোনালোকে অ'কেত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে ফাইনেল এপ্লিকেশ্যন ইয়াতে চাওক নিউ এপ্লিকেশ্যন উইথ এপ্লিকেশ্যন নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰটো ইয়াতে আপোনালোকক দেখাব। ইয়াতে চাওক হেজ বিন ছাবমিটেড ছাকচেছফুলি, আপোনালোকৰ হৈ গৈছে। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো থৈ দিব, থৈ আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব। এপ্লিকেশ্যন ফৰ্মখন কমপ্লিট হোৱাৰ পাছত আপোনালোকে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো কেনেকৈ চেক কৰিব, ইয়াতে চাওক ইয়াতে এটা অপশ্যন দিয়া আছে এপ্লিকেশ্যন ষ্টেটাছ। আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব।
ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো বহাই দিব তাৰপিছত ইয়াতে আপোনালোকে এপ্ৰুভ হৈছে নে নাই গোটেইখিনি চাব পাৰিব ইয়াতে ড্ৰাফ্ট এপ্লিকেশ্যন পেণ্ডিং এপ্ৰুভেল ৰিজেকশ্যন এপ্লিকেশ্যন আপোনালোকৰ গোটেই ডিটেইলছ ইয়াতে চাব পাৰিব গতিকে ৰেচন কাৰ্ডত কেনেকৈ নিউ এপ্লাই কৰে বা ফেমিলি মেম্বাৰ এড কেনেকৈ কৰে গোটেইখিনি প্ৰচেছ এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিয়া হ'ল যদি ভিডিঅ'টো চাই ভাল পাইছে ভিডিঅ'টো এটা লাইক কৰিব ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো যদি আপোনালোকে নতুনকৈ চাই আছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানে ধন্যবাদ